ধুনীয়াকৈ ৰাতিপুৱা ওলাই কৰি আহিলোঁ কাম কৰিম বুলি আৰু কামো কৰিছোঁ য'তে মানে অলপ শেষ হ'লেই মাল তাৰপৰা আহি মানে কি হৈছে আহিলোঁ মুক্তাপুৰৰ পৰা অলপমান আহি কিনে কি হ'ল কি ক'ম আৰু দেখাই আছোঁ ৰ'ব বাইকখন এনেকৈ ষ্টাৰ্ট নোহোৱা হৈ গ'ল মানুহ এজনে মাতিলে যে আহক মই ৰৈ পেলাই ফোন কৰিলোঁ তাৰপাছত ফোন কৰাৰ পাছতে ক'লে অলপমান আগুৱাই যাবলৈ গাড়ীখন ষ্টাৰ্ট কৰোঁ যে ষ্টাৰ্টেই নহয় তাৰপৰা আৰু এই ৰ'দ মুখাৰ পৰা ঠেলি কিবা আনিলোঁ বেগটো সতি তাৰপৰা চাহ জেগাত বেগটো থৈ গাড়ীখনো থৈ কিক মাৰা আৰম্ভ কৰিলোঁ নাই ষ্টাৰ্ট নহয় দেখাই আছোঁ ৰ'ব আকৌ এবাৰ মই ট্ৰাই কৰি আছোঁ কি ক'ম আৰু দিন বেয়া হ'লে এনেকুৱা চাগে হয়েই মানে কি প্ৰব্লেম মই নিজে গম পোৱা নাই চলিছে 8,000 চলিছে বাৰু ছাৰ্ভিচিঙো কৰিব লগা হৈছে তাৰ কাৰণে হ'ব পাৰে মবিল শেষ হ'ব নালাগে কাৰণ মবিল চেঞ্জ কৰিছিলোঁ আজি 2 দিনমান আগতে আৰু ৰখি আছোঁ আৰু মানুহ মানে এনেকুৱা পাইছোঁ ইয়াতে আপোনাৰ গাড়ীখন মই কিক মাৰি থকা দেখা পাইছে তেওঁলোকে বাইক লৈ যোৱা বহু মানুহ দেখা পাইছোঁ কিন্তু ৰখি পেলাইতো সুধিব পাৰে না কি হৈছে নাই আজিকালি মানুহৰ কাৰো প্ৰতি কাৰো সময় নাই আৰু লগৰ দুজনক মাতিছোঁ তেওঁলোক আহি আছে কিমান পাইছে নাজানো বাৰু ফোনো কৰা নাই আহি পাবহি হৈছে আৰু তো দেখ অলপ পাছত আকৌ লগ পাই আছোঁ